Hey guys, welcome my back to YouTube channel. आप लोगों को स्वागत है आप लोग सारे से मिस्टर देवजिदास बर्तमान की मजा লাগিছে ভিউ বৰ্তমান এতিয়া ৰাতিপুৱা 9টা বাজিলে 9টা বাজিছে তাৰপিছত এতিয়া চাওক কসম কি মজা ভিউ চাওক এনেকুৱা ভিউ এতিয়া মানে জায়গাটো ৰ'দ চদিলে জায়গাটো দেখিলে বেয়া হৈ পৰিলে তাৰপিছত আমি যাম এতিয়া বৰ্তমান আজি কাম চাম নাই যে গৈ আছো ফুৰিবলৈ চাই থাকক ক'ত গৈ আছো ঘৰলে গৈ পাই লওঁ তাৰপিছত ক'ত যাম আপোনালোক আমি এতিয়া যাম বুলি ভাবিছিলো এখন তমখনৰ ড্ৰাইভাৰে আমাক ধোকা দিলে ধোকা দিয়াৰ কাৰণে আমি এতিয়া বেলেগ এখন তমখনত যাবলগীয়া হ'ল ফুৰিবলৈ ক'ত গৈ আছো নকওঁ খালি চাই থাকক ইহঁতৰ ঘৰলৈ যাম এতিয়া হয় আমি এতিয়া এখন টমটমতে আহিছিলোঁ এতিয়া বাইদেউজনীৰ ঘৰত সোমাই লৈ তাৰপিছত আকৌ লৈ আমি ক'ত গৈ আছোঁ চাই থাকক আজি কি কামত গৈ আছোঁ মই নিজে নাজানো লগৰকেইটা লৈ আহিছিলোঁ চাই থাকক আৰু আমাৰ লগত এতিয়া কোন আছে জানে আমাৰ লগত আছে এইটো জানে আমাৰ ভিনি এজন ক'ত লৈ আহিলে মই নিজে নাজানো ক'ত লৈ আহিছে খালি গৈ আছোঁ ক'ত লৈ যায় চাওঁ এপাক চাই থাকক আপুনি Hey guys, আজি আমি মানে কৰাইছো বহুত মজা ভিউ এটা আহিছো কি কৰি আছে জানে মোৰ লগৰ এটা আজি খেল শিকি থাকিব নি তাক আজি আনি এনেকুৱা এটা কামত লগাই দিলো না কি কামত লগাইছে দেখিছেনে ইয়াক আপোনালোকে চবে চিনি পায় ভাইটি আজি অৰুণাচল ফিলিংছ আছে নাই আজি কষ্ট আমি অৰুণাচলৰ নিচিনা কাম কৰিছে চাওক না ইয়াৰ কাৰণেতো লাইক এটা দিব পাৰিব আপোনালোকে ই যেতিয়া ইমান কষ্ট কৰিছে চাওক না নিজৰ বায়েকৰ কাৰণে কিমান কষ্ট কৰিছে বেচাটো ঠিকে আছে বাৰু কাপোৰকেইটা ধুই আকৌ কচোন কাপোৰকেইটা ধুই দিলে হ'ল কোনে ধুই দিব তোমাৰ কাপোৰকেইটা কিমান ধুই দিব তাকে ভাবি আছো মানুহজনীৰ ওচৰত নি পেলাই দিবা মানুহজনীয়ে গছকি কাপোৰ ধুই দিব তোমাৰ বিন্দাছ ধুই দিব লাগিব মানুহজনী এতিয়া বৰ্তমান কাম কৰা ভাগত মোৰ ভাগ্যটো পৰিলে এই ৰেজিং কেছত আনা এটাতে পানীকেইটা আনি আছে আমি ৰেজিং চেজিং লৈ চব পথাৰ মাজতে আহিছোঁ ক'ত আহি আছোঁ জানেনে আমি আহি আছোঁ দেখুৱাই আছোঁ ক'ত গৈ আছোঁ আজি বিশেষ একো কামত যোৱা নাই বাইদেউ এজনী মানে কি ঘৰ এটা কাপোৰ পিন্ধাই দিব লাগে কাপোৰ পিন্ধাই লৈ ঘৰটো দেখুৱাই আছোঁ আপোনালোকৰ মই এইটো দেখিছে এইটো আমি বনাই আছে একদম ভিউটো চাওক না মা কৈছে মই ইয়াতে থাকি যাম ঘৰলৈ নাযাওঁ এই চাওক না মজা বৰ্তমান এতিয়া 4টা বাজিলে আমি কাম বন কৰি হৈ গ'লো আজি ইয়াত দেখিছে আমাৰ কাম কৰাৰ মানে কি দেখিছে ইয়াত আমি ভাত চাত বনাই খালোঁ আমাৰ ঘৰটো আছিলে এইটো মানে মেইন কেছটো কাহিনীটো কি আমি কিয় আহিছিলোঁ আজি ক'ত আহিছিলোঁ মানে আমাৰ বাইদেৱে যদি আজি ঘৰ এটা বনাইছিলে ঘৰটো তাকে অকণমান লাগি মেলি দিবলৈ ক'লে বেচেৰীজনীয়ে তাকে গোটেইকেইটাই মিলি আহি গ'লোঁ আমাৰ পাৰ্টনাৰকেইটা জেগাটো কেনেকুৱা লাগিছে চব কি মজা লাগিছে বা আমি বৰ্তমান আহিছিলে এজন আজি কাম কৰি কেনেকুৱা লাগিলে দিনটো ভাইটি নহয় ভিনি কাম কৰি কেনেকুৱা লাগিলে যোৱা আঁতৰি আমাৰ ভাইটি কাম চাম কৰি হৈ গ'ল এতিয়া এই ওলাই আছে চব যাম পথাৰ ভিউতে বা চাই লওঁ ভিডিঅ'টো কৰি মজা লাগিব চাই থাকক